সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি আমি দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগদেৱৰ ছাত্ৰ জীৱন আৰু সমাজ সেৱা এই পাঠটোৰ কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰিম। এই পাঠটো ইতিমধ্যে তোমালোকক মই বুজাইছোঁ। আগৰ ক্লাছত তোমালোকক এই পাঠটো সম্পূৰ্ণকৈ বুজাই দিয়া হৈছে আৰু তোমালোকে হয়তো বুজিও পাইছা। গতিকে এই পাঠটোৰ কিছুমান প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম আৰু তাৰ আগতে মই কেইটামান প্ৰশ্ন আকৌ সোঁৱৰাই দিওঁ। এই পাঠটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক ডিম্বেশ্বৰ নেওগৰ মানে পৰিচয়টো বুজাই দিছিলোঁ নহয়, তাৰ পৰা কিছুমান প্ৰশ্ন আহিব পাৰে বুলি কৈছিলোঁ। গতিকে সেই প্ৰশ্ন কেইটামান মই আকৌ এবাৰ সোঁৱৰাই দিব বিচাৰিছোঁ। প্ৰথমতেই প্ৰশ্ন এটা আহে যে আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন যে ডিম্বেশ্বৰ নেওগদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল। তেতিয়া তোমালোকে কি লিখিবা? উত্তৰ লিখিবা ডিম্বেশ্বৰ নেওগদেৱৰ জন্ম 1899 খ্ৰীষ্টাব্দত শিৱসাগৰৰ কমাৰফদীয়া গাঁৱত হৈছিল। তাৰ পাছতে আৰু এটা প্ৰশ্ন আহিব পাৰে যে ডিম্বেশ্বৰ নেওগদেৱৰ পিতৃৰ নাম কি? উত্তৰটো কি লিখিবা? ডিম্বেশ্বৰ নেওগদেৱৰ পিতৃৰ নাম হৈছে মাণিক চন্দ্ৰ নেওগ। তাৰ পাছতে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যে ডিম্বেশ্বৰ নেওগদেৱৰ দুখন কবিতা পুথিৰ নাম লিখা বা কবিতা পুথি এখনৰ নাম দি দিব পাৰে যে এই কবিতা পুথিখন কোনে লিখিছিল লিখা বুলি, হয়নে? গতিকে এতিয়া ডিম্বেশ্বৰ নেওগদেৱৰ কবিতা পুথিসমূহ কি আছিল? তোমালোকৰ হয়তো মনত আছে কি আছিল? মালিকা, থুপিতৰা, মালতী, ইন্দ্ৰধনু, মুকুতা, শ্বহীদ কাৰবালা, থাপনা ইত্যাদি আছিল ডিম্বেশ্বৰ নেওগদেৱৰ কবিতা পুথিসমূহ। তাৰ পাছতে আৰু এটা প্ৰশ্ন আহিব পাৰে যে ডিম্বেশ্বৰ নেওগদেৱৰ কেইখনমান সমালোচনাত্মক গ্ৰন্থৰ নাম লিখা। গতিকে উত্তৰ কি হ'ব? সকলোৱে জানা কি আছিলে বাৰু? আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী, অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি, বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি, বৈষ্ণৱ ধৰ্মৰ ক্ৰমবিস্তাৰ, প্ৰাক ঐতিহাসিক অসম, গ্ৰ'থ অৱ দ্য আছামিয়া লেংগুৱেজ আদি আছিল ডিম্বেশ্বৰ নেওগৰ সমালোচনাত্মক গ্ৰন্থ। এইখিনি তোমালোকে ভালদৰে মনত ৰাখিবা। আৰু আগৰ পৰীক্ষাবিলাকতো অহা দেখা গৈছে যে গ্ৰ'থ অৱ দ্য আছামিয়া লেংগুৱেজ নামৰ গ্ৰন্থখন কাৰ হয়? কোনে লিখিছিল সেইখন গ্ৰন্থ? তেতিয়া উত্তৰটো আমি সকলোৱে জানো কোনে লিখিছিল? ডিম্বেশ্বৰ নেওগদেৱে। এতিয়া আৰু এটা প্ৰশ্ন আহিব পাৰে যে এই যে প্ৰবন্ধটি আছে ছাত্ৰ জীৱন আৰু সমাজ সেৱা, এই প্ৰবন্ধটি কোনখন আলোচনীত মানে প্ৰকাশ হৈছিল বুলি আহিব পাৰে। তেতিয়াহ'লে উত্তৰটো কি হ'ব? এই প্ৰবন্ধটি ছাত্ৰ জীৱন আৰু সমাজ সেৱা নামৰ প্ৰবন্ধটি আবাসন আলোচনীত প্ৰকাশিত হৈছিল। তাৰ পাছতে আকৌ কি আহে? শব্দাৰ্থবোৰ তোমালোকক চাবলৈ কৈছিলোঁ। শব্দাৰ্থ আৰু টোকা দিয়া আছে যে সেইখিনি তোমালোকক চাবলৈ কৈছিলোঁ। শব্দাৰ্থবোৰ কি আছে? যেনেকৈ চেচুক শব্দৰ অৰ্থ কি আহিব পাৰে? চেচুক শব্দৰ অৰ্থ হৈছে কি? ৰ'দ নপৰা চেঁচা আৰু জেকা ঠাই, বা এনেকৈও আহিব পাৰে যে ৰ'দ নপৰা চেঁচা আৰু জেকা ঠাইক কি বুলি কোৱা হয়? উত্তৰ হ'ব চেচুক বুলি কোৱা হয়। আৰু এটা আছে অৰ্থ ডেমডেউকা। ডেমডেউকা মানে কি? জেকা ঠাইত হোৱা এবিধ ৰসাল বিজলুৱা ক্ষুদ্ৰ গছ। আৰু এটা আছে দুৰ্দিন। দুৰ্দিন মানে কি? বেয়া দিন বা দুখৰ দিন। আৰু এটা আহিব পাৰে পেন্দুকণা শব্দৰ অৰ্থ লিখা। আগতেও বহুতবাৰ পৰীক্ষাত আহিছে। পেন্দুকণা শব্দৰ অৰ্থ কি? নিচেই সৰু। সহপাঠী মানে আমি সকলোৱে জানো একেলগে পঢ়োতা, হয়নে? এতিয়া আমি আহোঁ পাঠত থকা যিখিনি প্ৰশ্নাৱলী দিয়া আছে তাৰ মাজলৈ আহিছোঁ। ইয়াতে 1 নম্বৰতে আছে কি? অতি চমুকৈ উত্তৰ লিখা। 1 নম্বৰ ক প্ৰশ্নটো আছে লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি? উত্তৰ হ'ব ছাত্ৰ জীৱনৰ মূল উদ্দেশ্য হৈছে মানুহৰ জীৱনৰ লক্ষ্য কি কাম কৰিলে মানুহ জনম ধৰা সাৰ্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হ'ব পাৰি। মুঠতে এনেবিলাক বিষয়ৰ জ্ঞান আহৰণ কৰাই হৈছে ছাত্ৰ জীৱনৰ মূল উদ্দেশ্য। খ নম্বৰ প্ৰশ্নটো আছে বৰ্তমান প্ৰচলিত শিক্ষাৰ তুক কি? উত্তৰ হ'ব আমাৰ বৰ্তমানৰ প্ৰচলিত শিক্ষা কামৰ শিক্ষা নহয়, ইয়াৰ ঘাই দুখ। বৰ্তমান সময়ৰ শিক্ষা কেৱল কিতাপৰ পাঠতে সীমাবদ্ধ হৈ থাকে।
ব্যৱহাৰিক জীৱনৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই বুলি ক'ব পাৰি। এই হৈছে বৰ্তমান প্ৰচলিত শিক্ষাৰ ঘাই দোষ। গ নম্বৰ প্ৰশ্নটো আছে, ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশ সেৱাত ব্ৰতী হ'ব লাগে? উত্তৰ হ'ব, ছাত্ৰসকলক ছাত্ৰ অৱস্থাত যিমান দূৰ পৰা হয় জ্ঞান অৰ্থকাৰী আৰু কাৰ্যকাৰী জ্ঞান লাভ কৰিবলৈ দিব লাগে। তেওঁলোক পৰিপুষ্ট হৈ দেশ সেৱাৰ বাবে উপযুক্ত হ'ব। ঘ নম্বৰ প্ৰশ্নটো আছে, ছাত্ৰসকলে কাৰ্যকাৰী শিক্ষা ক'ৰ পৰা কিদৰে লাভ কৰিব পাৰে? উত্তৰ লিখিব লাগিব, কাৰ্যকাৰী শিক্ষাৰ ঠাইস্বৰূপে ছাত্ৰসকলে গাঁৱতে নিজৰ কাৰ্যক্ষেত্ৰ বাছি ল'ব পাৰে। এই 20 শতিকাৰ মাজভাগতো আমাৰ দেশৰ গাঁওসমূহত অজ্ঞানতাই নিৰ্বিবাদে ৰাজত্ব কৰি আছে। আজিৰ স্বাধীন আৰু উন্নত দেশবোৰ ইয়াৰ 300-400 বছৰ আগতে যি অৱস্থাত আছিল, আমাৰ দেশৰ অধিকাংশ লোক আজিও এই অৱস্থাতে আছে। গাঁওবোৰত মাথোন পুৰণি সভ্যতা, শিক্ষা আৰু সাধনাৰ অলপ অৱশেষ দেখিবলৈ পোৱা যায়। আজি গাঁও অজ্ঞানতা আৰু কুসংস্কাৰৰ লীলাভূমি। সকলো লোক অজ্ঞানতা অচেতন। অকণমান মাটিৰ বাবে ভায়ে ভায়ে কটাকটি, মৰামৰি। ইয়াৰ বাহিৰেও কুসংস্কাৰ, অন্ধবিশ্বাসে সকলো দিশ অন্ধকাৰ কৰি দেশৰ প্ৰগতি আৰু উন্নতিৰ পথতো হেঙাৰ হৈ থিয় দিছে। এই বাধাসমূহ দূৰ কৰিবলৈ হ'লে ছাত্ৰসকলে নিজৰ কাৰ্যকৰী শিক্ষাৰ ঠাইস্বৰূপে গাঁওসমূহকে বাছি লৈ গাঁওবাসীক অজ্ঞানতা, অন্ধবিশ্বাস, কুসংস্কাৰ আদি বিভিন্ন দিশৰ পৰা মুক্ত কৰি অভিজ্ঞতা লাভৰ দ্বাৰা কাৰ্যকৰী জ্ঞান অৰ্জন কৰিব লাগিব। ঙ নম্বৰটো হৈছে, লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা? উত্তৰটো তোমালোকে লিখিবা, লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা, গাঁৱত শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লোকসকলক নিজ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া। গতিকে আজিলৈ আমি এই 5টা প্ৰশ্ন উত্তৰেই আলোচনা কৰিলোঁ। নেক্সট ক্লাছত আমি ইয়াৰ পৰৱৰ্তী যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি আলোচনা কৰিম। আজিলৈ হ'ব, ধন্যবাদ।